ইয়াতে মই এটা পাত্ৰত জহা চাউলৰ পিঠাগুড়ি লৈছোঁ, কম পৰিমাণে নিমখ দিছোঁ আৰু এতিয়া মই ইয়াতে এবাটি নাৰিকল দি দিম। এয়া নাৰিকল দি দিছোঁ। এইখিনি ভালকৈ মিহলাই ল'ম। 4 চামুচমান মই চেনি দি দিছোঁ। এইখিনি মই পানী দি এনেকৈ ভালকৈ মিহলাই ল'লোঁ। এটা খাজা লৈছোঁ। এতিয়া মই খাজাকেইটাত অকণমান ঘি দি এনেকৈ গোটেইকেইটা খাজাতে লগাই ল'ম। ঘি নাথাকিলে আপোনালোকে ৰিফাইনো লগাই ল'ব পাৰে। এনেকৈ মই হাতেৰে লগাই লৈছোঁ। এতিয়া মই এনেকৈ অকণমান পিঠাগুড়িৰ মিশ্ৰণ দি দিছোঁ খাজাকেইটাত। আটাইকেইটা ফিল আপ কৰি লৈছোঁ। এতিয়া মই কুকাৰটো অলপ গৰম পানী দি গৰম হ'বলৈ দিছোঁ। ঢাকনিখনৰ মই ৰাবাৰডাল খুলি ৰাখিছোঁ। ৰাবাৰডাল আমি দি নিদিওঁ। এতিয়া পিঠাৰ খাজাটো মই এনেকৈ কুকাৰটোৰ ভিতৰত বহুৱাই দি ৰাবাৰ নিদিয়াকৈ ঢাকনিখন 5 মিনিটৰ কাৰণে লগাই দিম। এয়া 5 মিনিট পিছত আমাৰ খাজাটো ওলাই আনিছোঁ। এয়া দেখিছেনে? এয়া এনেকৈ মই ভাপত দিয়া পিঠা বনালোঁ। আপোনালোকে বাৰু মোৰ এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাবচোন। যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।